হৰ হৰ মহাদেৱ। আজি মই আহিছোঁ নকছাৰী অন্য এটা শিৱ মন্দিৰ মালিকবাৰী, আৰু মই যোৱাকালি নকছাৰী বিভিন্ন মন্দিৰ দৰ্শন কৰিলোঁ। আজি আহিছোঁ মই মালিকবাৰী শিৱ মন্দিৰ। ইয়াত যথেষ্ট ভক্ত আমি দেখিবলৈ পাইছোঁ, আৰু বিভিন্নজনে মনৰ নিজৰ আশা লৈ আহিছে ইয়াত, আৰু তেওঁলোকে চাকি বন্তি জ্বলাই ভগৱান শিৱক পূজা অৰ্চনা কৰিছে। আৰু ভক্তসকলক ইয়াৰ উদযাপন কমিটিয়ে প্ৰসাদ দিছে, খিচিৰি খুৱাইছে, প্ৰসাদ দিছে। গতিকে মই এই মন্দিৰৰ কিছু পৰিৱেশ আপোনালোকক দেখাম। মালিকবাৰী যি মন্দিৰ, শিৱ মন্দিৰ মালিকবাৰীৰ যি পৰিৱেশ আছে, মই পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। মোৰ আপোনালোকে এই ভিডিঅ'টো চাই থাকিব আৰম্ভণি বা শেষলৈ। প্ৰায় মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছে, কিন্তু শিৱৰাত্ৰিটো তাৰ কেইদিন পিছৰ পতা হৈছিলে। কিন্তু ভক্ত সমাগম যোৱাকালি আমাৰ 2,000-2,500 হৈছিলে, আজিও 1,000 হৈছে। আমি দুদিনীয়া কাৰ্যসূচীৰে কৰি আছিলোঁ, আজি তাৰ সামৰণি কৰিব। ৰাইজৰ সহায় সহযোগিতাতে এই অনুষ্ঠানটো চলি আছে। লগতে আকৌ আমাৰ মানে এই শিৱৰাত্ৰি ডাঙৰ কৰিব পৰা নাই। অহা মাৰ্চৰ 22 আৰু 23 তাৰিখে আমাৰ বছৰেকীয়া কীৰ্তন আছে। বাহিৰৰ পৰা কীৰ্তন দল আহি 24 ঘণ্টা কীৰ্তন কৰে। সেইটো থকাৰ কাৰণে আমি এই অনুষ্ঠানটো বৰ ডাঙৰকৈ কৰিব নোৱাৰিলোঁ। গতিকে অহা 23 আৰু 24 মাৰ্চত আমাৰ বছৰেকীয়া নাম কীৰ্তন চলিব। বাহিৰৰ পৰা কীৰ্তন দলখিনি আহিব, ইয়াতে এই অনুষ্ঠানটো। আপোনালোকৰ মন্দিৰৰ লগতে এজোপা বৃহৎ গছ আছে, এই গছজোপা কিমান দিনৰ পৰা আছে? এইটো আমাৰ প্ৰেচিডেণ্ট তেখেতে ক'ব। জন্মৰ আগত মানে আপোনাৰ তাত পিছতে মন্দিৰ প্ৰতিষ্ঠা হৈছে ইয়াতে। গছজোপা বহুত পুৰণি। হয় হয়, ঠিক আছে। আপোনালোকৰ মন্দিৰত আহি ভাল লাগিছে, সুন্দৰ। আৰু আপোনাৰ মালিকবাৰী নাম নহয় জানো? মালিকবাৰী কেনেকৈ হ'ল অকণমান কওকচোন। এইটো আমি যেতিয়া ইয়াত মাটি পালোঁ, হয়, চৰকাৰে আমাক দিলে, তেতিয়া এই গছজোপা প্ৰথমত এইবিলাকত হাবি আছিলে। হয়, গছজোপাত এটা চাকি, ইমান ডাঙৰ চাকি এটা আহে, সেইফালৰ পৰা আহি কিনে গছজোপাত সোমাই যায়। হয়, এতিয়া এদিন দেখিলোঁ। এইটো আপোনাৰ কিমান দিনৰ কথা? এইটো হেৰি 67-68 চনত, 67-68 চনত হ'ব। তেতিয়া এই চাকিটো সোমোৱাৰ পাছত আমি এদিন কি দেখিলোঁ, শিপা যিটো গছৰ শিপাৰ তলত এজনী মাইকী মানুহ ৰঙা পাৰি শাৰী পিন্ধি ইমানটো বুকুলিকে উঠিলে, উঠি পিনে আকৌ সোমাই গ'ল। ঘূৰি ফুৰি আছিলে, তেতিয়া আকৌ সোমাই গ'ল। সেই তেতিয়াৰ পৰা আমি মাইকী মানুহখিনিয়ে কি কৰিলোঁ, ইয়াত বোলে দেৱতা আছে, আমি বোলে ইয়াত কিবা নাম চাম পাতিম। সেই আমি মাইকী মানুহবিলাকে প্ৰথমত নাম চাম পাতি এই ডাঙৰ মতা মানুহখিনিক ক'লোঁ যেন ইয়াত এজোপা হেৰি ঘৰ এখন বনাই দিয়ক আমাক, আমি ইয়াতে নাম লওঁ। তেতিয়া খেৰৰ ঘৰ বনাই দিলে। এই তেতিয়া মানুহ আহি মতা মানুহখিনিও কীৰ্তন কৰিব ল'লে, মাইকী মানুহখিনিও কীৰ্তন কৰিব ল'লে। এই তেনেকুৱাই প্ৰচাৰ হৈ গ'ল। তেতিয়া আপোনালোকে মানে মালিকবাৰী নাম দি দিলে? মালিকবাৰী নাম। আজিকালি দেখে নেকি? নেদেখে আজিকালি নেদেখে। হয় নেকি? সেই চাকিটো নোসোমাই আহে। মানে আপোনাৰ চাকি ওলাইছিলে ন? ইমান ডাঙৰ চাকি ওলাইছিলে। তেতিয়া মানে গাঁৱৰ মানুহে বিশ্বাস কৰিলে যে কিবা আছে। বিশ্বাস কৰিলে। আৰু সেই সোমবাৰে কীৰ্তন দি
কেইমাহ কৰিলে তাৰপিছত মানে কীৰ্তনটো কি হ'ল কীৰ্তনটো নকৰা হৈ গ'ল তেতিয়া এগৰাকীক সপোন দেখুৱালে তহঁতি কীৰ্তন কৰি কীৰ্তনটো কেলে বন্ধ কৰি দিলি আকৌ কীৰ্তন দে নহ'লে দিগদাৰ হ'ব আমি বোলে ইয়াতে আছোঁ গছজোপাত তেতিয়া আকৌ সেই নাম কীৰ্তন কৰিবলৈ ল'লে সোমবাৰে মাইকী মানুহে কৰে মঙলবাৰে ৰাতি মতা মানুহে এই গছজোপাৰ এটা মহত্ব আছে এই গছজোপা আমাৰ স্থানকণৰ নাম মালিকবাৰী দিয়া হ'ল কিয় দিয়া হ'ল মই বাইদেউগৰাকীৰ পৰা জানিলোঁ ইয়াত যিসকল মহিলা আছে ইয়াত প্ৰায় 1967-64 চনত এওঁলোকে বেলেগ জেগাৰ পৰা আহিছিলে ইয়াত আহি মাটি দিছিলে এতিয়া এই গছজোপা তাহানি দিনৰ পৰা আছিলে আৰু তেতিয়া তেওঁলোকে ৰাইজে ইয়াতে পৰিলক্ষিত হৈছিলে এগছি চাকি আহি গছজোপা তলত সোমাই যায় আৰু সেইকাৰণে এই স্থানত যে তেওঁলোকে ভাবিলে ইয়াতে নিশ্চয় ভগৱান আছে গতিকে তেওঁলোকে ইয়াতে মন্দিৰ প্ৰতিষ্ঠা কৰিলে আৰু ইয়াতে তাহানিৰ পৰাই চাকি বন্তি জ্বলাই লাহে লাহে আজি আহি এটা বৃহৎ এটা মন্দিৰ মই দেখাই আছোঁ পিছফালে এটা বৃহৎ এটা মন্দিৰ হ'ল আৰু ইয়াত বহুত ভক্ত সমাগম হয় আৰু এওঁলোকে মহিলাসকলে সোমবাৰে কীৰ্তন কৰে ন সোমবাৰে কীৰ্তন কৰে আৰু পুৰুষসকলে মঙলবাৰে কৰে এইদৰে এই মন্দিৰ পৰিচালনা হৈ আছে এয়া দেখিছে ভক্তসকলে আপোনাৰ পূজা অৰ্চনা কৰাৰ পিছত এতিয়া বৰ্তমান খিচিৰি খাই আছে খিচিৰি মানে আচলতে খিচিৰি মানে আচলতে প্ৰসাদ নহয় জানো এইটো খিচিৰি বুলি কোৱা হৈছে কিন্তু এইটো আমি প্ৰসাদ বুলি ভাবিছোঁ প্ৰসাদ হয় ভাল হৈছেনে প্ৰসাদ কেনেকুৱা হৈছে ভাল হৈছে ন ঠিক আছে খুৰা ঢুকালে এইটোতো নিজৰ নিজৰ নিয়ম আছে মানিব লাগিব ন হয় হয় আপুনি প্ৰতি বছৰে আহে মন্দিৰতে হয়নে মানে এনে যিটো মনত ভাবাটো হয় আমাৰো তেনেকৈ আমি মন্দিৰ বহুত আছে কোনোবা মন্দিৰত আমি গ'লে মনটো ভাল লাগে নহয় জানো গতিকে আপোনাৰ ঘৰ কোন জেগা কাকজান ন ঠিক আছে ধন্যবাদ পূজা কৰিলে ন আপুনি প্ৰতি বছৰে আহে নি ইয়াত প্ৰতি বছৰ হয় নি ভাল লাগে হয় নে ভাল লাগে অঁ অঁ কালিও আহিছে নেকি কালি নাই অঁ 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 ঠিক আছে আৰু হয় মহাদেৱ কালি আকৌ কিমানজনক খুৱাইছে হয় নেকি কোনে বনাইছে ঝুমা মালাকাৰ আৰু এই বুঢ়ো লাগি আছে ন এজন দেখিছে কাৰিকৰ গতিকে এওঁ লাগি আছে বনাই আছে গতিকে এওঁ দুচৰা চিন্তা একো নাই এওঁ ভগৱানক শিৱক পূজা কৰি আৰু কিমান বনাব লাগে এওঁ মানে কেতিয়া বনাইছে কিন্তু এওঁ বনাই আছে ৰাইজে খাই আছে গতিকে মই দেখুৱাই আছোঁ আৰু যিসকল দৰ্শকে ভক্তই খাই আছে মই দেখুৱাই আছোঁ পিছফালে এইসকল দেখিছে মোৰ লগত আৰু এজন ভক্ত পাইছোঁ শিৱ ভক্ত গতিকে এওঁ শিৱ ভক্ত বুলি ক'ব লাগিব কাৰণ এওঁ ঘৰ বোকাজানত নহয় যে বোকাজানত গতিকে বোকাজানৰ পৰা সুদূৰ বোকাজানৰ পৰা আহি আমাৰ নকছাৰীৰ যি মালিকবাৰী মন্দিৰ এই মালিকবাৰী মন্দিৰত আহি তেওঁ দান দক্ষিণা শিৱ মন্দিৰৰ বাবে আগবঢ়াইছে তেওঁক লগ পাইছোঁ তেখেতৰ আপোনাৰ নামটো কওকচোন জয় ৰয় ন হয় হয় ইয়াত খাই পিনে বহুত ভাল লাগে হয় 3 বছৰৰ পৰা মই ইয়াত খাই পিনে কি পাৰোঁ এইটো 3 বছৰৰ পৰা আপুনি ইয়াৰ লগত যোগাযোগ আছে হয় নে আপুনি যি পাৰে দক্ষিণা আগবঢ়াই আছে হয় কিমান দিন পাৰিম কৰিব যিমান পাৰিব কৰিব আৰু এটা মানে বিশ্বাস আছে এই মন্দিৰত এটা হয় নে যেনেকৈ আমি যেনেকৈ বিশ্বাস কৰোঁ চাকি দিলে আমাৰ মনৰ বাঞ্ছা পূৰ্ণ হয় আপোনাৰ এটা মনত ভাৱ আছে হয় নে হয় হয় ধন্যবাদ থাকিল আৰু আমি বাকী ভক্তসকলকো জনাইছোঁ আপোনালোকে বিশ্বাসে আদি মূল নহয় জানো প্ৰসাদ ভাল লাগিছে নে কেনেকুৱা লাগিছে একদম সুন্দৰ অঁ ঠিক আছে মোৰ লগত আছে এজন মন্টু এওঁ পাণ দোকান আছে আমাৰ দেৱৰাপাৰ চাৰিআলিত পাণ দোকান আছে এওঁ শিৱ ভক্ত এওঁ ভগৱানক খুব বিশ্বাস কৰে আৰু এওঁটো জীৱ জন্তুক খুব তেওঁ আমাৰ এওঁ দেৱৰাপাৰ চাৰিআলিত কিছুমান চৰাইক তেওঁ ভুজিয়া খুৱায় গৰুক ৰুটি খুৱাই বিভিন্ন জীৱ জন্তুৰ প্ৰতি মৰম আছে ভক্তিভাৱ আছে ভগৱানৰ প্ৰতি গতিকে এওঁক ঈশ্বৰ দিছে গতিকে এওঁ ইয়াত এই মন্দিৰত লাগি ভাগি এওঁ কাম সহায় সহযোগ কৰিছে আৰু যিমান পাৰে সহায় সহযোগ কৰি যি দক্ষিণা পাৰে হাতে কামে লাগি সহায় কৰিছে ভক্তসকলক খুৱাইছে এওঁ মনটো কি আছিলে মাহাতো ন মনটো মাহাতো এওঁ দেৱৰাপাৰ চাৰিআলি পাণ দোকান আছে গতিকে আমি এওঁৰ কাহিনী আমি আগত দিছোঁ মই ব্লগ বনাই ইউটিউবত মই দিছোঁ এওঁ কেনেকৈ চৰাইক
মিঠাই খুৱাইছে মই এই বিষয়ে জনাইছোঁ গতিকে আজিও এই মন্দিৰত মই লগ পাইছোঁ তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ